আজি মই এটা লোন ট্ৰেপৰ বিষয়ে ক'ম, যি লোন ট্ৰেপত এইখন গুৱাহাটীত বহু সৰু সৰু অসমীয়া বেপাৰী ফচি আছে। দোকানখন কৰি পেলাই আমি এখন ঘৰ চলি আছো। সৰু সৰু যে পোৱালি আছে সিহঁতক পঢ়াই আছো মই। তাত যদি মদাহী কি কৰি খাম, না চুৰ কৰিম না ডকাইত কৰিম, কোৱাচোন বাৰু। দোকানখন কৰি মই চলো। যিটো কাৰণত আমাক লোন দিছিলে সেইটো দোকান কৰি আমাক লোনটো ৰিকভাৰী কৰাৰ কাৰণেই দিছিলে, কিন্তু আমাক সেই লোনটো এঘাটেদি দিছে আৰু এঘাটেদি আমাক পেটত গোৰ মাৰি আমাক দোকানবিলাক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰি আছে। লোন ট্ৰেপত পৰা এই মানুহখিনি হৈছে ষ্ট্ৰীট ভেণ্ডৰ। তেওঁলোকে বেহা বেপাৰ কৰাৰ কাৰণে শেহতীয়া সময়ত চৰকাৰৰ পৰা বিভিন্ন আঁচনিৰ অধীনত লোন পাইছে, কিন্তু সেই একে সময়তে প্ৰায় প্ৰতিদিনে তেওঁলোকে বিভিন্ন কৰ্তৃপক্ষৰ পৰা এভিকশ্যনৰ সন্মুখীন হয়, যাৰ কাৰণে তেওঁলোকৰ বেহা বেপাৰত লোকচান হয় আৰু মাহেকৰ মূৰত চৰকাৰী লোন পৰিশোধ কৰিব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হয়। ইপিনে আমি GMC লোন মাৰাটো কষ্ট হয়। আমি যদি আজি ইমান দোকানে দিব নোৱাৰো, বাৰে বাৰে আহি GMC আমাৰ দোকানবিলাক উঠাই দেই, দোকানবিলাক ভাঙি দেই, এক চাইডত দোকানবিলাক বন্ধ কৰি দিয়ে, এক চাইডৰ ফালে দোকানবিলাক বন্ধ নকৰে। সেইটোৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হৈ আছে। আৰু যদি এনেকুৱা কৰি থাকে তেতিয়াহ'লে তাৰমানে আমাৰ ভৱিষ্যতত তাৰমানে আমাৰ ঘৰখন চলোৱাৰ কাৰণেও কষ্ট হ'ব। আৰু আমি যদি এনেকৈ দোকান দিব নোৱাৰো, আমি কেনেকৈ GMC লোন আমি কেনেকৈ মাৰিম? সেইটোৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে। এফেকশ্যনটো ইয়াত খানাপাৰাত প্ৰায় হৈয়ে থাকে মানে। আৰু যেতিয়াৰ পৰা ইলেকশ্যন শেষ হৈছে তেতিয়াৰ পৰা মানে বেছি কৰি মানে এফেকশ্যনটো হৈ আছে। সদায় লোকচান হয়। আজিও তাৰমানে ৰাতিপুৱা মই দোকান দিয়াৰ কাৰণে আহিছিলোঁ, আহি কেনে 3:30 বজাত দেখা পালোঁ যে মোৰ দোকানৰ চালি তালি গোটেই ভাঙি ৰৈছে। মই 2 কুকাৰ চব্জি বইল কৰি আনিছিলোঁ, আটা 4 কিলো মানে মই আটাখিনি মুঠি লৈ আহিছিলোঁ, সেইখিনি আটা মই গোটেইখিনি অলৰেডি মোৰ পেলাই দিব লগা হৈছে। একটিত মোৰ বহুত লছ হৈছে। তাৰমানে প্ৰথমতে মই 10,000 টকা লৈছিলোঁ, এইবাৰ মানে 10,000টো শেষ হোৱাৰ পাছত মই এইবাৰ 25,000 টকা লৈছোঁ। 25,000টো ৰানিং মোৰ 4 মাহ চলি আছে। এইটোৰ কাৰণে বহুত অসুবিধা হয়। দোকান যদি দিব নোৱাৰো, আমি যদি একদিন দোকান বন্ধ থাকে তথাপিও আমাৰ তাৰমানে অসুবিধা হয়। কিয় আমি ইয়াতে দোকান দি আছো, আমি ৰুম ভাড়া দিব লাগে, ল'ৰা ছোৱালীৰ স্কুল ফিজ দিব লাগে। সেইটোৰ কাৰণে আমাৰ বহুত প্ৰব্লেম আহে ঘৰ চলোৱাৰ কাৰণে। প্ৰথম আগৰ পৰাতো হৈয়ে আছে, কিন্তু ইলেকশ্যনৰ পিছৰ পৰা আৰু বেছি হৈছে। আচ্ছা, আপোনালোকৰ মানে কেনেকুৱা লোকচানবিলাক? লোকচানটো বহুত হৈছে। মোৰ এতিয়া বজাৰ কৰিব লাগে 7,000 8,000 টকাৰ বজাৰ কৰিবই লাগে। তাৰে 8,000 টকাৰ বজাৰ কৰি কেনে পেলাই দিব লাগে গোটেইখিনি বস্তু। বহুত লছ হৈ যায় মানে। কালিও ৰাতি আহিছে 4টা বজাত, আহি পেলাই ভাঙিব বিচাৰিছে। বাৰু চাইড কৰাই দিছো মই দোকানখন, কিন্তু বহুত আমাৰ প্ৰব্লেম হৈ আছে। গাড়ীখন আনা নিয়া কৰা বহুত কষ্ট হৈ যায়, মানে বহুত লোকচান হৈ আছে। আজি 8,000 9,000 টকা ধেমালি নেকি? আজিৰ দিনত সিহঁতে একো নকয়, সিহঁতে কয় নাই দিব নোৱাৰে, সেইটো আমি হেৰি কৰিব নোৱাৰো, আপোনালোকে উঠাবই লাগিব। আমি এইবিলাক নাজানো। কিন্তু তেওঁলোকেতো আপোনালোকক কাৰ্ড দিছে, আমাক কাৰ্ড দিছে, জাগা দিব লাগে। আমি কওঁ আমাক জাগা দিয়ক, আমিতো হেৰি কৰিব যোৱা নাই, আমি চুৰ ডকাইত কৰিব যোৱা নাই, আমি এটা হেৰি কৰি খাইছো, ইনকাম কৰি খাইছো। সিহঁতে নুশুনে, আমাৰ কথা নুশুনে। আহিয়ে হাতুৰি লগাব আৰু JCB লগাই দিয়ে। JCB আৰু দোকানখন বনাওতে কিমান পইচা যায় আমিহে জানো। আমি চলাটো বহুত মানে কঠিন হৈ গৈছে। দুখীয়া মানুহ মানে চলিব নোৱাৰাই হৈ গৈছো আৰু এনেকুৱা অৱস্থা হৈছে। লোন দিওঁ কৰ পৰা? আমি যদি দোকানখন চলাব নোৱাৰো বা হেৰি কৰিব নোৱাৰো, আমি ল'ৰা ছোৱালী হেৰি, আৰু ল'ৰাইও কৰিব নোৱাৰে কাম, সি আৰু মানে মেডিচিনত বহুত গুচি যায়। সেনেকে আমাৰ বহুত প্ৰব্লেম হৈছে। কেতিয়াবা ভোটৰ ইলেকশ্যন নামৰ হৈছে, তেতিয়াৰ পৰা আপোনাৰ পাৰ্টি বেছি হৈছে। সদায় আহে গোটেই মাল লৈ যায়, ৰাতি চুৰ কৰি গোটেই মাল নিয়ে। আৰু আমি দোকানখন কৰি পেলাই আমি এখন ঘৰ চলি আছো। সৰু সৰু যে পোৱালি আছে সিহঁতক পঢ়াই আছো মই। তাত যদি মদাহী কি কৰি খাম, না চুৰ কৰিম না ডকাইত কৰিম, কোৱাচোন বাৰু। দোকানখন কৰি মই চলো। ৰাতি ঘৰত যাবা, ঘৰত মাৰপিট অত্যাচাৰ মোৰ তাত। দোকানখন কৰো, ইয়াত যাব শান্তি নাই। GMCৰ উৎপাত, ইফালৰ পৰা একবাৰ ভাঙি দিব, সিফালৰ পৰা ভাঙি দিব, ৰাতি লৈ যাব চব মাল ভৰাই। খুজি নাগি পইচা কেইটা আনি মালখিনি ভৰাও, ৰাতি GMC লৈ গুচি যায়। সেইটো কি নিয়ম? কেনেকে চলে? ৰাতি আহে, ৰাতি আহি ভাঙবা আহে। আমি সেই পৰিয়ালটাকে পোহপাল দি আছো, কাৰণ চৰকাৰৰ পৰা আমাৰ লোন লগাই থাকে 20,000 50,000। সেই যদি লোন যদি আমি যদি পৰিশোধ কৰিব নোৱাৰো, তেতিয়া আমাক ফোনৰ ওপৰত ফোন কৰিব। দোকান পোহাৰ যদি ভাঙিয়ে থৈ যায়, দিম কেনেকে আমি? ব্যৱহাৰ কৰে কুকুৰৰ দৰে। মই ক'লো যে
তাৰমানে টেবুল খানত কোব মাৰি থৈ যাব টেবুল খানত কোব মাৰা কি আমাৰ অন্তৰত কোব মাৰা কাৰণ সেই টেবুল খানত দোকান দিয়ে আমি ল'ৰা ছোৱালী ভাল দি আছো শিক্ষা দীক্ষা দি আছো আমিতো অসমীয়াই না আমি বিহাৰী বঙালী নহয় নহয় আমাক যদি অসমীয়াকে চিনি নাপায় তেখেতসকলে আৰু বিহাৰী বঙালী ক'ত জাগা দিব তেখেতসকলে আমাৰ অসমীয়া মানুহকে যদি জাগা দিব নোৱাৰে তেখেতসকলে দিন নে ৰাত নে আৰু ৰাতি এইবোৰ চোৰৰ দৰে দোকানবিলাক ভাঙিব সেইটো ক'ত নিয়ম? আগতো টেবুল সহকাৰে চবে লৈ গ'ল বাচন চাচন বিচাৰিও গৈছিলো কিন্তু তাত নাপালো আমি দিব পৰা নাই কিমান আছে আপোনাৰ 10,000 টকা লৈ আছো। 10,000 টকা দিব পৰা নাই জিএমচিৰ পৰা কাৰ্ডো পাইছে আপুনি এইবিলাক কাৰ্ড কাৰ্ডবিলাক আছে চব কাৰ্ড আছে যিমান মিটিং হয় 10,000 কাৰোবাৰ কাৰণে 50,000 আছে কাৰোবাৰ কাৰণে 20,000 যিমান মিটিঙত আছে আমি চবতে যাওঁ 20,000 চবতে কাগজ দিয়া নাই আছে চব যদি আমাক দোকান দিব নিদিয়ে আমি দিম কৰি পেলাই তেখেতসকলে পৰিশোধ কেনেকে কৰিম আমি 50,000 লোন আছে কাটে 300 টাকা 50 টাকা দোকান নিদিলে নোৰা সোমাই দিম পইচা মানুহটো হৈছে মই আজি ফুটপাথত দোকান দি মানে চলি আছো এতিয়া মোৰ মানুহজনে ধৰ মৰি গ'ল আজি 5 মাহ হ'ল মৰা এতিয়া মই ফুটপাথত দোকানখন দি ছোৱালীজনী আৰু মই মানে চলি আছো এতিয়া মই জিএমচিৰ পৰা লোন লৈছো 50,000 টকাৰ এতিয়া মই 50,000 টকাৰ মাহে মাহে 1711 টকা মোৰ একাউণ্টৰ পৰা কাটি নিয়ে তো মই একাউণ্টত জমা থৈ দিওঁ এতিয়া যদি মই দোকানখন দিব নোৱাৰো ফুটপাথত তেতিয়াহ'লে মই জিএমচিৰ লোনটো মই ক'ৰ পৰা মাৰিম এতিয়া ধৰ অফিচত কাম বিচাৰে যাওঁ আজিকালি মানুহে ধৰ অফিচত বয়স চাই মানে কামত ৰাখে আৰু এতিয়া মানুহৰ ঘৰত মই দৌৰি দৌৰি যাই কাম কৰিব মোৰ বয়স নাই তো সেইকাৰণে বস্তুবিলাক দাঙি নিয়ে ধৰ টেবুলবিলাক ভাঙি দিয়ে ধৰ তিৰপাল থাকিলেও খুলি খুলি লৈ যায় মানে ইলেকশ্যনৰ আগতে ঠিকে আছিল অলপ কমকে অহা আছিল যেতিয়া মানে ইলেকশ্যন গুচি গ'ল তেতিয়াৰ পৰা মানে বেছি উৎপাদ হৈছে এক চাইডে দোকান ভাঙে এক চাইডে দোকান নাভাঙে ইটো চাইডে দোকান ভাঙে সেইটো চাইডে মানে ৰাইট চাইডে যদি দোকান ভাঙে লেফ্ট চাইডে মানে ভাতৰ হোটেল বিন্দাছ দিয়ে আকৌ যিবিলাকে জিএমচিৰ মানুহবিলাকে মানে দোকান ভাঙিব আহে সেইবিলাকে হোটেলত আৰামছে ভাত পানী খাই লৈ মাছে মাংস ধুনীয়াকে গুচি যায় শিখৰ খাব পইচা নিদিয়ে পানী খাব পইচা নিদিয়ে ৰজনীগন্ধা খাব পইচা নিদিয়ে তাৰমানে কি সিহঁতৰ নিজৰ মতলবত মানে জিএমচি কামবিলাক কৰি আছে নেকি জিএমচিৰ মানুহবিলাকে আমাকোতো চাব লাগে ভাঙিলে গোটেইখিনিয়ে এভেকশ্যন কৰিব লাগে আৰু যদি নালাগে কৰিব চবৰে নালাগে কৰিব লেফ্ট চাইডে কৰিব ৰাইট চাইডে কৰিব লেফ্ট চাইডে নকৰিব সেইটো কেনেকুৱা কথা চব পিনে ভাঙিব লাগে তেতিয়া আমাৰো মনটো ভাল লাগে ঠিকে আছে খানাপাৰাৰ একদম দোকান নাই নিৰল নিঃশব্দ হ'ল আৰু এনেকুৱা হয় দোকান বন্ধ থাকিলেও মানে বস্তুবিলাক উঠাই লৈ আকৌ মানে দিনত নাহে টেবুল তাৰমানে ৰাতি ল'ৰাক মই পঢ়োৱাও আৰু দিনত দোকান দিওঁ সিখন টেবুল লৈ গৈছে ইমান আঘাত আছে নেকি কোৱাচোন ৰাতি মই ল'ৰাক পঢ়োৱাও আৰু দিনত দোকান দিওঁ সিদিনা দোকানখন বন্ধ আছিল পৰহি টেবুলখন লৈ গৈছে ইমান ধুনীয়া টেবুল এইবিলাক কথা নেকি চোৱাচোন ভাইটি ৰাতি মানে 1টা বজাত আহিব 3টা বজাত আহিব 2টা বজাত আহিব 12টা বজাত আহিব মানে এনেকুৱা উৎপাত তাৰমানে মাৰি পেলোৱাও যায় ভাল তো সিহঁতে তেনেকুৱা কৰাতকৈ তাতো আমাক মাৰি পেলোৱাই ভাল তাৰমানে মাৰি পেলাই ভাল কি কৰিম আৰু এতিয়া জিএমচিৰ দোকানো দিব নিদিয়ে ভাল ভাল টেবুল বিলাকো লৈ যায় আৰু যি কাৰণে ল'ৰা ছোৱালী পঢ়াৰ কাৰণে সংস্থাপন দিছে সিহঁতে টেবুল কিয় লৈ যাব লাগে পঢ়া টেবুল দিনত দোকান দিয়ক ৰাতি শেষ কৰিব দিয়ক এনেকুৱা কৰিছে পৰহি বন্ধ আছিল পৰহি দোকানো দিয়া নাছিলো টেবুলখন লৈ গৈছে এনেকুৱা হৈছে আৰু ভাঙি থৈ গৈছে এভেকশ্যনটো কথাটো বৰ প্ৰব্লেম হৈছে মানুহবিলাকৰ কাৰণ কথাটো হ'ল কি এভেকশ্যন এতিয়া য'ত VIP মানুহ আহে আমাক 2-3 দিন বন্ধ কৰিব দিলে আমাৰ কথা নাই কিন্তু আপোনাৰ 15-20 দিন বন্ধ দিলে বহুত সমস্যা হয় ন মেক্সিমাম মানুহ ৰুম ভাড়াত থাকে 2 নম্বৰ কথা PM স্বনিধিৰ মানুহবিলাকে লোন লৈ আছে এইটো লোনটো মাৰিব নোৱাৰিব ৰুম ভাড়া দিব নোৱাৰিব খাৰ প্ৰব্লেম হ'ব হয়তো VIP আহে 2-3 দিন 4 দিন বন্ধ হ'লেতো মানবাই লাগিব বিদেশী ৰাষ্ট্ৰৰ পৰা যদি প্ৰধানমন্ত্ৰী আহে আমিতো সন্মান জনাব লাগিব কিন্তু সন্মান জনাওঁতে যদি 20-25 দিন বন্ধ হয় তেতিয়া বহুত প্ৰব্লেম হৈ যায় মই 10 ল'লো 10ৰ পৰা 20 ল'লো 20ৰ পৰা 50 ল'লো এই দিবই লাগিব আৰু এটা কিস্তি কিমান দিব লাগে দিব মানে আপোনাৰ 1800 কিবা টকা কাটি আহে এইপিনি একাউণ্টৰ পৰা কাটি দিয়ে একাউণ্টৰ পৰা কাটে তাৰ মানে এভিকশ্যনৰ কাৰণে প্ৰব্লেম হৈছে প্ৰব্লেমটো আমাৰতো কথাটো হ'ল কি আমাৰতো ইমান ইনকাম নহয় আমাৰ খাব লাগে ঘৰত দিব লাগে ৰুম ভাড়া দিব লাগে লোন আৰু আপোনাৰ দিব লাগে ক'ৰবাত 2-1 পইচা যদি সঞ্চয় থাকে গোটেইখিনি মিলাব লাগে না মানে আমি একদিন বহিলে আমাৰ প্ৰব্লেম হয় কিন্তু আমাৰ 20-25 দিন প্ৰব্লেমটো আমাৰ মই এতিয়া কৈছোঁ চৰকাৰক আমি অনুৰোধ জনাইছোঁ আমি কথাটো হ'ল কি VIP আহিলে আমি সন্মান জনাম 2-4 দিন বন্ধ কিন্তু ইমান বন্ধ দিলে আমাৰ প্ৰব্লেম হয় মই আজি 28 বছৰ ধৰি
এই গণেশগুৰিত দোকান দি আছো। আমি এনেকুৱা সমস্যাৰ সন্মুখীন আমাক গুৱাহাটী পৌৰ নিগমে কৰে যেন আমি অবৈধভাৱে পদপথৰ কাষত দোকান কৰি আছো। আমি আচলতে গুৱাহাটী পৌৰ নিগমে জানে কি নাজানে যে আমি অবৈধ ব্যৱসায়ীটো নহয়, আমি বৈধভাৱে আমি ইয়াতে দোকান কৰি আছো। হয়তো আমি চৰকাৰী মাটিতে দোকান কৰি আছো, কিন্তু আমাক উচ্চতম ন্যায়ালয়ে আমাক এখন সংবিধান দিছে, আমাক স্বীকৃতি দিছে আমি ব্যৱসায় পদপথত দোকান কৰি খোৱাৰ কাৰণে। চৰকাৰৰ নিৰ্দেশ মতে আমাক পদপথৰ ব্যৱসায়ীবিলাকক হৈ যোৱা কৰোণাৰ কালৰ পিছত আমাক এককালীন সাহায্য মানে লোন হিচাপে সাহায্য তেখেতসকলে আমাৰ সুচিন্তাৰ গৰাকী আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ পদপথৰ ব্যৱসায়ীবিলাকৰ হাৰ ভাঙি যেতিয়া গৈছিল তেতিয়া আমাক এককালীন লোন হিচাপে পইচা সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। প্ৰথমতে 10,000, তাৰপিছত 20,000, তাৰপিছত 50,000লৈকে বৰ্তমান বহুত ব্যৱসায় চলি আছে। ঠিক তেনেকৈ মই 50,000 বৰ্তমান মোৰ চলি আছে। কিন্তু এনেকুৱা অৱস্থা এটা আহি পৰিছে, আমি সেই লোন লৈ আজিলৈকে আমি লোন ৰিকভাৰী কৰিব নোৱাৰা অৱস্থা হৈছে, যাৰ গতিত আমাৰ চিভিল ৰেকৰ্ডবিলাক বেয়া হৈ গৈছে। ইয়াৰ দায়িত্ব কিন্তু সম্পূৰ্ণৰূপে অসম চৰকাৰ, গুৱাহাটী পৌৰ নিগম। কিয় আমি যিটো কাৰণত আমাক লোন দিছিলে সেইটো দোকান কৰি আমাক লোনটো ৰিকভাৰী কৰাৰ কাৰণেই দিছিলে, কিন্তু আমাক সেই লোনটো এঘাটেদি দিছে আৰু এঘাটেদি আমাক পেটত গোৰ মাৰি আমাক দোকানবিলাক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰি আছে। বাৰে বাৰে আমাক এনেদৰে বিভিন্ন অজুহাত দেখুৱাই, কেন্দ্ৰীয় চৰকাৰৰ পৰাই ডাঙৰ ডাঙৰ প্ৰতিনিধিবিলাক অহাৰ অজুহাত দেখুৱাই, ইয়াতে বিভিন্ন অজুহাত দেখুৱাই আমাক দোকানবিলাক উচ্ছেদ কৰে। উচ্ছেদ কৰক, আমাৰ তাত ক'ব লগা একো নাই। যদি এদিন আগত ক'লে হয় যে কোনোবা মন্ত্ৰী MLA আহিব, অহাকালি আহিব, আজি আমি দোকানবিলাক আমাক কৈ থৈ গ'লে আমি দোকানবিলাক নিজে কাহাৰ কৰিলো হয়, চাইড কৰি আমি আমাৰ গুৱাহাটীখন সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি সদায় সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে চেষ্টা কৰোঁ। চৰকাৰে যেনেকুৱা ৰুল বনাই আহি আছে সেইমতে কৰি আহি আছে। আমাক বৰ্তমান কৰা নাই, এতিয়া নটিচ পৰিছে কৰিব বুলিকে শুনা পাইছো। এতিয়া কেতিয়া কৰে ঠিক নাই আৰু তাৰমানে। যদি চৰকাৰে যদি বন্ধ কৰিব দিয়ে বন্ধ কৰিব লাগে। আমাক কোনোবা ফালে চাইডত যদি অলপ সুবিধা দিয়ে তেতিয়া আৰু আমি ভাল পালো হয় আৰু। বেলেগ লোন একো নাই, চৰকাৰৰ লোনে আমাৰ এইটো GMC ফালৰ পৰা লোন লোৱা। এইটো বৰ্তমান মোৰ 50 চলি আছে। আগৰ ফাৰ্ষ্টত 10 ললো, ছেকেণ্ডত 20 ললো, এতিয়া 50। এভেকচনটো হলে মানে আমাৰ লোনটোৰ মাৰাৰ কাৰণে অসুবিধা হ'ব, প্লাছ আৰু আমাৰ পৰিয়ালটো চলাৰ কাৰণে অসুবিধা হ'ব। কাৰণ কিয় পৰিয়ালটো আমাৰ এখন দোকানৰ পৰা আমাৰ পৰিয়ালটো চলি আছে যিহেতু, তো আমি চলিম কেনেকে, সেইটোৱে আৰু। এতিয়া যদি আমাক যিহেতু ভেণ্ডিং জোন দিয়াৰ কথা, তো ভেণ্ডিং জোন সিহঁতি দিমহে কৈ থাকে, কিন্তু এতিয়ালৈকে ভেণ্ডিং জোনৰ কামখিনি হোৱাই নাই। কিয় হোৱা নাই মানে সিহঁতি ক'লে মানে কয় কি বোলে হ'ব বা হেৰি হ'ব, তাৰপিছত আকৌ সিহঁতে হ'ব বুলি কয়, আকৌ সিহঁতে এভেকচন কৰে। আমাক যিটো বা PM স্বনিধিৰ আঁচনিৰ পৰা লোনটো দিছে, আমাৰতো ৰানিং চলি আছে। সিহঁতে যদি GMCয়ে যদি আমাক যদি হেৰি কৰে, ভাঙি দিয়ে বা এভেকচন কৰে, তেতিয়া আমি সেই লোনটো কেনেকৈ পৰিশোধ কৰিম, হয় নাই? মোৰ এতিয়া বৰ্তমান 20,000 ৰানিং চলি আছে। মান্থলি এইটো হেৰিৰ পৰা কাটে, বেংকৰ পৰা কাটি নিয়ে ডাইৰেক্টলি। এতিয়া কিমান মান কাটে, 2200 এনেকুৱা মিনিমাম সেনেকুৱাই হ'ব। তো আমি যদি দোকানখন নকৰো আমি ক'ৰ পৰা দিম? এইখন মানে সিদিনাখন এজনক নটিচ দি দিছে আমাৰ, মানে দোকানখিনি উঠাব বিচাৰিছে। দোকানখিনি উঠালে আমাৰ লোন ৰানিং চলি আছে, এতিয়া ল'ৰা ছোৱালী পঢ়া শুনা আছে, লোন আমি কেনেকৈ মাৰিম আমাক যদি উঠাই দিয়ে? মোৰতো নেশ্যনেল হাইৱে ৰাস্তাতে পৰে মোৰ। এইবিলাক নটিচ দিছে, মানে আমি কেনেকৈ থাকিম? আমি ল'ৰা ছোৱালীবিলাক দেখোন আমাৰ পঢ়া হেৰিয়ে নহ'ব, পঢ়াবই নোৱাৰিম আমি। আমাক লোনো ইফালে দিছে, ইফালে উঠাবও দিছে। ইমান এফেকচন, মোৰ দোকানখন কিমান ভাঙিলে চোৱা, মোৰ দোকানবিলাক ইমান এফেকচন কৰোঁতে পানীয়ে হেৰিয়ে কিমান ডুবিলে, লাজ লগা কথা চোৱাচোন, কিমান বেয়া হৈছে মোৰ দোকান। মই বৰ্তমান ঢাকি লাজতে এইখিনি বনাব পৰা নাই। ইফালে চৰকাৰে উঠালে আমি কেনেকে লোনৰ সমস্যাটো, লোনটো কেনেকে মাৰিম আমি? আমি গৰীব মানুহ, আমাকতো বেংকে এনে লোনে নিদিয়ে। চৰকাৰৰ মতে অলপ মুখখন মানে চাই কিনে দিছে, কিন্তু আমিতো আমি লোন ল'ব নোৱাৰে, আমাকতো ষ্টেট বেংকে নিদিয়ে। কিন্তু এইখিনি GMC দিয়াৰ কাৰণে হৈছিলে, কিন্তু তাকো যদি উঠাই থাকে আমাৰ চিভিলটো বেয়া হৈ যাব। বেয়া হ'লে আমাৰ ল'ৰা ছোৱালীখিনি কেনেকে পঢ়িব?
আমাৰ যিখিনি নেকি ঠাই সেইখিনি ঠাইত আমাৰ GMCয়ে অত্যাচাৰৰ ফলত আমাৰ যিখিনি নেকি মানুহ সেইখিনিৰ ওপৰত পথ ব্যৱসায়ী সন্থাৰ ওপৰত পথ ব্যৱসায়ীসকলৰ ওপৰত আমাক GMCয়ে এনেধৰণে অত্যাচাৰ কৰিছে যে মানে তেওঁলোকৰ অতিহ্যত আমি বন্ধ কৰিবলৈ বাধ্য হৈছোঁ। আমি 2 মাহ 3 মাহ ধৰি এইখন দোকান বন্ধ আছে, সিফালে বন্ধ আছে আৰু আগতো আছে। আমাৰ এইখিনি আচলতে আমাৰ খিলঞ্জীয়া মানুহ, অসমীয়া মানুহখিনি আজি এনেকুৱা অৱস্থা হৈছে। য'তে হ'লেও আমাৰ গুৱাহাটীখনত গোটেইফালে ভাঙি আছে এনেকুৱাকে। সেইটোৰ কাৰণে আমি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনি এনেই লাজ কৰে, সন্মানত আঘাত পালে আঁতৰি যাব বিচাৰে। আৰু আচলতে অসমীয়া জাতিটো স্বাভিমান আছে, অসমীয়া জাতিৰ স্বাভিমানৰ কাৰণে আজি এনেকুৱা অৱস্থা হৈছে আমাৰ অসমীয়াখিনি। প্ৰধানমন্ত্ৰীৰখনো আছে, আমাৰ মুখ্যমন্ত্ৰী যিটো নেকি চাৰ্টিফিকেট দিছে সেইখনো আছে, প্ৰধানমন্ত্ৰীৰখনো আছে, আৰু ফুড ছেফটিৰো চাৰ্টিফিকেট আছে। GMCৰ পৰাও যিটো নেকি আমাৰ 1 বছৰৰ কাৰণে চাৰ্টিফিকেট দিয়ে, 1 বছৰ বা 2 বছৰৰ কাৰণে, সেইখনো আছে লাইচেঞ্চ। টেম্পৰাৰী লাইচেঞ্চ হয়। এইবিলাক দেখালে কি মানে দোকানখন নাভাঙাকে নাথাকে নেকি? তথাপিতো দোকানখন মানি নলয় আৰু তেওঁলোকে কোনো ক্ষেত্ৰতে মানি নলয় এইবিলাক। এতিয়া মাজতে এই 5 বছৰ 10 বছৰমান নাছিলে, এই কিছুদিনৰ পৰা আজি 2 মাহ 4 মাহ মানৰ পৰা ইলেকশ্যনটো খুব বেছি হৈছে। বেছি হোৱাৰ কাৰণে আমাৰ ফুটপাথৰ ক্ষুদ্ৰ ব্যৱসায়ীবিলাকৰ অলপ অসুবিধা হৈছে, কাৰণ আমাৰ লোন আছে যে। কাৰণ আমাক লোন মানে আমাক চৰকাৰৰ ফালৰ পৰা দিছিল। লোন ট্ৰেপত পৰা এই মানুহবিলাক অসমীয়া খিলঞ্জীয়া মানুহ। তেওঁলোকে নিজৰ ঠাইত কোনো ধৰণৰ ইনকামৰ চ'ৰ্চ নাপায় এইখন গুৱাহাটীত জীৱন সংগ্ৰাম কৰি আছেহি পেটৰ তাৰণাত। মোৰ আচল ঘৰ মুছলপুৰ বাক্সাত। আপুনি গুৱাহাটীত কেতিয়া আহিল? আজি 5 বছৰে হ'ল মোৰ। 5 বছৰ হ'ল। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মোৰ শাহু মা আছে, মোৰ হাজবেণ্ড আছে আৰু মোৰ ল'ৰা 2জন আছে। ল'ৰাটো এতিয়া BA ফাৰ্ষ্ট ছেমত আৰু সৰুটো ক্লাছ 8ত পঢ়ি আছে। আপোনাৰ হাজবেণ্ড কি কৰে? হাজবেণ্ড আৰু ময়ে দোকান চলাওঁ তাৰমানে। সেই কৰিয়ে তাৰমানে দোকান কৰিয়ে আমি মানে আমাৰ ঘৰখনৰ মানে জীৱিকা চলাই আছো আৰু আপুনি আমি। মুছলপুৰৰ পৰা গুৱাহাটী আহিব লগা কিয় হ'ল? গুৱাহাটী আহিব লগা হ'ল মানে সেইটোৱে কাৰণ, মানে ঘৰৰ মানে খেতি বাতি নাই, আমাৰ যিটো গতিকে অসুবিধা, আমাৰ ঘৰ চলোৱাত অসুবিধা। সেইটোৰ কাৰণে আমি আৰু ঘৰ এৰি কেনে ল'ৰা ছোৱালীক এৰি পেলাই নিজে আহি কেনে আমি কৰ্মস্থাপন কৰিব লগা হৈছে। আমি ভাবলো যে বেলেগৰ তলত কাম কৰি থকাত কৰি নিজে যদি এখন দোকান দিওঁ, 500 হ'লেও 1000 হ'লেও আমি ঘৰৰ নিজৰ পৰিয়ালটো চলাৰ কাৰণে আমাৰ সুবিধা হ'ব, সেই বুলি মানে ঘৰ এৰি পেলাই আমি আহি দোকান দিয়াৰ কাৰণে ব্যৱস্থা কৰিলো আৰু। ঘৰ ক'ত? আচল ঘৰ ক'ত? মোৰ এনে আচল ঘৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট ধূপধাৰা। তাৰপৰা গুৱাহাটীত কেতিয়া আহিলে আপুনি? এতিয়া গুৱাহাটীতো মই 2000 চনতে আহিছো। আচ্ছা। এতিয়া 2000 চনৰ পৰা আহি মই আজি 10 বছৰ মই গুৱাহাটীত ফুটপাথত মই দোকান দি মই চলি আছো। গাঁৱৰ ঘৰৰ পৰা কিয় আহিব লগা হ'ল? গাঁৱৰ ঘৰৰ পৰা ইনকাম নাই, কি কৰিম? এতিয়া ধৰ মতাও দিন হাজিৰা কৰে, গাঁৱলীয়া জাগাত ইনকাম নাই, তো টাউনত আহি মতাও দিন হাজিৰা কৰে বা ময়ো দোকানখন দি এনেকে চলো আৰু। আগতেতো 300 টকা হাজিৰা, তো 300 টকাৰ হাজিৰাটো আমি 3টা পৰিয়াল চলিব নোৱাৰো। সেইকাৰণে আমি বেছি পৰিয়াল কৰা নাই, আমি 3জনে পৰিয়াল। তো বেছি পৰিয়াল কৰিলে ধৰ পঢ়াব লাগিল, খুৱাব লাগিল, তো আমি নোৱাৰো। সেইকাৰণে আমি গুৱাহাটীত গুচি আহিলো। ধৰ এতিয়া আমি মতা মাইকী ধৰ আমি দোকানখনতে চলি আছিলো। এটা মানুহজন মৰিল আজি ধৰ 7 মাহ হ'ল। মোৰ ঘৰ আপোনাৰ পাঠশালা পিনে উত্তৰে যাব লাগে, জালা। আচ্ছা। ইয়াতে কিমান দিনৰ পৰা হ'ল? মোৰতো 27 বছৰ মানে হ'ল নকন দিয়া ফুটপাথতে। গুৱাহাটীতে? আচ্ছা। মানে গাঁৱৰ পৰা গুৱাহাটীত এই দোকান দিব লগা কিয় হ'ল? মানে যেতিয়া আপোনাৰ হাই ছেকেণ্ডাৰী পাছ কৰিলো, ডিগ্ৰী পঢ়ি আছো, তাৰপিছত আৰু গুৱাহাটী গুচি আহিলো। আহি ঘৰৰ অৱস্থা বেয়া আছিল, কিবা এটা কৰিব লাগে, গুৱাহাটী আহিলো। আৰু আহি যিটো মেঘদূত ভৱন, তাতে চাকৰি এডভাৰটাইজ বিলাক বিক্ৰী হৈছে, তাতে পঢ়িছো। আচ্ছা। এতিয়া ইয়াতে কিমান দিন হ'ল? এই চৰপুৰ দোকান দিয়া 14 বছৰ মান হ'ল। দোকান মই 2009ৰ পৰা দিছো। ঘৰ মোৰ মঙলদৈ। গুৱাহাটীত মই 2001 চনৰ পৰা আছো। যেতিয়া 1 চনৰ পৰা আছো, 2009ৰ পৰা মই ব্যৱসায়টো কৰিছো। ঘৰৰ প্ৰব্লেমৰ কাৰণে বাছি ললো, কি কৰিলে হ'ব। সেইকাৰণে আৰু অলপ ঘৰৰ প্ৰব্লেমৰ কাৰণে নামি আহিছো। তাৰমানে এনেকুৱা চবে দিয়ে যদি আমিও কৰি খাওঁ, সেইবুলিকে আৰু আহিলো। ঘৰৰ মঙলদৈ মানে আমাৰ টাউনটোহে মঙলদৈ, তাৰমানে ঘৰটো অলপ ভিতৰীয়া হয়, তাৰমানে একো সুবিধা নাই, না গাড়ী মটৰ আছে, না কিবা এটা কৰি খাব পাৰে, একো নাই, তাৰমানে ভিতৰীয়া জাগা। তাৰমানে সেইটো কাৰণে আৰু কি কৰিলো, হাজিৰা কাম কৰিব গ'লেও নাই। ঘৰৰ এতিয়া মোৰ হাজবেণ্ডো নাই, ল'ৰা ছোৱালী আছে,
ল'ৰা ছোৱালী সৰু থাকোঁতে হাজবেণ্ডো ঢুকাইছে। এতিয়া মই সেইকাৰণে আৰু উপায় নাই, কি কৰি খুৱাম আৰু, খেতি পথাৰ নাই আমাৰ। গাঁৱত ইনকামৰ চ'ৰ্চ মানে তেনেকুৱা হাজিৰা কাম নাপায়, খালি খেতি টাইমত খেতি, হাল মৰা টাইমত হাল, ধান কাটা মাৰা শেষ হ'লে কিনে মানে একো কামেই নাই গাঁৱত, একো ইনকামেই নাই। সেইকাৰণে এতিয়া খেতি টাইমত যাওঁ আৰু খেতিটো উঠাই কিনে ইয়াত আহি দোকানটো দিওঁ আৰু। খেতি মাটিও বেছি নাই, মাত্ৰ 2 বিঘা আছে, সেইখিনি কৰি মেলি চলি খাই আছো আৰু। সুপ্ৰিম কোৰ্টে কৈছে পদপথত ছেফলি খোজকাঢ়িব পোৱাটো প্ৰতিজন নাগৰিকৰ ফাণ্ডামেণ্টেল ৰাইটছ। কিন্তু গুৱাহাটীৰ ফুটপাথ খালী কৰিবলৈ হ'লে গুৱাহাটীৰ ফুটপাথত দোকান দিয়া মানুহবিলাকৰ কাৰণে ভেণ্ডিং জোনৰ ব্যৱস্থা কৰিব লাগিব, যিটো গুৱাহাটীত এতিয়াও পৰ্যাপ্ত পৰিমাণে হৈ উঠা নাই। ভেণ্ডিং জোনে হৈছিল, আমি টোটেল ডিষ্ট্ৰিক্ট আমি 260টামান ভেণ্ডিং জোনৰ প্ৰপ'জেল দিছিলোঁ। তাতে টাউন ভেণ্ডিং কমিটিক TBCৰ মেম্বাৰ ময়ো হয়। TBCৰ তাতে আমি 81টা ভেণ্ডিং জোন এপ্ৰুভ কৰা হৈছিল, য'ত TBCত আমাৰ GMC কমিশ্যনাৰ চেয়াৰপাৰ্চন হয়, তেখেতে নিজেই তাৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট হৈ থাকে। তেখেতৰ নিৰ্দেশতে আমাৰ 81টা ভেণ্ডিং জোন নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু আজিলৈকে কিন্তু এই ভেণ্ডিং জোনত বহা মানুহকো কিন্তু এভিকশ্যন কৰা দেখা গ'ল। এতিয়ালৈকে ভেণ্ডিং জোনৰ ভিতৰত আমাৰ এটাও নাই, খালি কাগজে পত্ৰ আছে কাৰ্যক্ষমত, কিন্তু এতিয়ালৈকে ভেণ্ডিং জোন আমাৰ গুৱাহাটীত এতিয়ালৈকে হোৱা নাই। গুৱাহাটীত এটাও ভেণ্ডিং জোন এতিয়ালৈকে ডেভেলপমেণ্ট হিচাপত নাই, কিন্তু 3টা ভেণ্ডিং জোন আছে, খালি নিজেই দোকান কৰি আছে। সেইটো হ'ল এটা মেঘদূত ভৱন ফুলগলি, এটা হ'ল ফেঞ্চি বজাৰ ফুলগলি, এটা হ'ল গণেশগুৰি হোলচেল গলি। এই 3টাই বৰ্তমান এক জেগাত বহি আছে, বাকীখিনি মানুহক সদায় হাৰাচমেণ্ট কৰিছে আৰু এতিয়া নোহোৱাৰ কাৰণ সদিচ্ছা নাই, চৰকাৰৰ সদিচ্ছা নাই, পৌৰ নিগম প্ৰশাসনৰ সদিচ্ছা নাই। ভেণ্ডিং জোনৰ ক্ষেত্ৰত একো দিয়া নাই। চৰকাৰে এখন ডাঙৰ চাৰ্টিফিকেট দিছিল, ভেণ্ডিং চাৰ্টিফিকেট। যেতিয়া আমি লোন এপ্লাই কৰাৰ পিছত ভেণ্ডিং চাৰ্টিফিকেট দিছে, আমাক নি দিল্লীত লৈ গৈছিল, গাড়ীত লৈ গৈছিল। অসমতো আপোনাৰ PM স্বনিধি নামত ফাৰ্ষ্ট প্ৰাইজ পাইছে তেখেতে লোন দিয়াৰ নামত, কিন্তু ফাৰ্ষ্ট প্ৰাইজটো ঠিকে লৈ আনি আছে, কিন্তু আমাৰ যে ভেণ্ডৰবোৰৰ যে ইমান অলাই আঁচনি হৈ আছে, তাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা হোৱা দেখা নাই। বাৰে বাৰে চাৰ্ভে কৰি আছে, ভেণ্ডিং জোন ঘোষণা কৰিছে। ভেণ্ডিং জোন ঘোষণা কৰাৰ পিছতো আজিলৈকে ভেণ্ডিং জোন নহ'ল। ইতিমধ্যে আমি যিবিলাক ভেণ্ডিং জোনৰ কাৰণে ঠাই দিছিলোঁ, তাৰে ভিতৰত তেখেতসকলে ভেণ্ডিং জোন কেইটামান চিলেক্ট কৰিছিলে, কিন্তু সেই চিলেক্ট কৰা ভেণ্ডিং জোন আজিলৈকে ভেণ্ডিং জোন হৈয়ে থাকিল, তাত কিন্তু দোকানীবিলাক বহোৱাৰ ব্যৱস্থা কৰা নহ'ল। TBC কমিটিৰ মিটিং হ'ব লাগে, টাউন ভেণ্ডিং কমিটিৰ মিটিং সময়মতে নহয়। টাউন ভেণ্ডিং কমিটিত যিটো ডিচিশ্যন কৰা মিটিঙতহে কৰে, তাৰপিছত কিন্তু সেই মিটিঙৰ মানে যিখিনি কথা কাৰ্যকৰী কৰা আমি দেখা নাই। আজি ইমান দিন আগতে ভেণ্ডিং জোন ঘোষণা হ'ল, যোৱা জানুৱাৰী মাহতে ভেণ্ডিং জোন ঘোষিত কৰি হ'লে জানুৱাৰী মাহত উদ্বোধন কৰিব লগা আছিলে। স্বয়ং মেয়ৰে কৈছিলে জানুৱাৰী মাহত 3টা অন্তত ভেণ্ডিং জোন আমি উদ্বোধন কৰিম। ক'ত আজিলৈকে এটা ভেণ্ডিং জোন আমি উদ্বোধন কৰা দেখা নাপালো, এজন ষ্ট্ৰীট ভেণ্ডাৰ্ছকো কোনো ভেণ্ডিং জোনত বহোৱাৰ ব্যৱস্থা কৰা আমি দেখা নাপালো। গতিকে আজি আপোনালোকৰ জৰিয়তে আমি অনুৰোধ কৰিব বিচাৰিছো, অনতিপলমে ভেণ্ডিং জোন যিবিলাক ঘোষিত কৰিছে তেখেতসকলে, আমি যিবিলাক ভেণ্ডিং জোন তেখেতসকলৰ ওচৰত ছাবমিট কৰিছো, সেই ভেণ্ডিং জোন বিলাকৰ তেখেতসকলৰ যাতে অসুবিধা নহয়, আমাৰ যাতে অসুবিধা নহয়, তেনেকুৱা জেগাত দি অন্তত আমাক সুস্থিৰ বাতাবৰণৰ দ্বাৰাই দোকানখন কৰি নিজৰ পৰিয়ালটো চলাই থকাৰ কাৰণে যাতে আমাক সুবিধা কৰি দিয়ে, তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত অনুৰোধ জনাইছো। আমি আগৰ পৰা কৈ আহিছিলো আমাক ভেণ্ডিং জোন দিয়ক, ভেণ্ডিং জোন দিলে ইমান সমস্যা নহ'লেও হয়। আমাৰ মাজে মাজে চাৰ্ভে কৰিছিলে, ইমান ধুনীয়া কৰি চাৰ্ভে কৰিছিলে, আমি তেতিয়া কৈছিলো আমাক ভালকে যদি চাৰ্ভে কৰি আমাক ইমান দিন বহাই দিলো হয়, আজি ইমান দোকানী নহ'ল হয়, চৰকাৰৰ সমস্যা নহ'ল হয়। আমাৰ কিমান থলুৱা দোকানীবিলাক গাঁৱৰ পৰা মাইকীবিলাক আহে, শাক চব্জি লৈ কিমান পচি যায়, কিমান এফেকশ্যন, মোৰ দোকানখন কিমান ভাঙিলে। আমাৰ দেশ আৰু আমাৰ ৰাজ্যখনৰ অৰ্থনীতিৰ মূল কামিহাৰডালেই হৈছে আনঅৰ্গেনাইজ ছেক্টৰ, আৰু এই আনঅৰ্গেনাইজ ছেক্টৰতে সোমাই আছে ক্ষুদ্ৰ ব্যৱসায়ীসকল, যিসকলৰ বহুতেই গুৱাহাটীৰ পদপথত দোকান দি জীৱিকা নিৰ্বাহ কৰি আছে আৰু দেশৰ তথা ৰাজ্যৰ অৰ্থনীতিলৈ অৰিহণা যোগাই আহিছে। গতিকে এই লোকসকলৰ জীৱন জীৱিকাত তেওঁলোকৰ ব্যৱসায়ত প্ৰভাৱ পৰা মানে আমাৰ ৰাজ্যৰ অৰ্থনীতিত প্ৰভাৱ পৰা। যদি অসম চৰকাৰে সঁচাকৈ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিব বিচাৰে, তেনেহ'লে প্ৰথমতেই অসমৰ খিলঞ্জীয়া পদপথ ব্যৱসায়ীসকলৰ স্বাৰ্থ আৰু তেওঁলোকৰ জীৱিকা সুৰক্ষিত কৰিব লাগিব। অন্যথা
অৰ্থনীতিৰ সুৰক্ষা অবিহনে এই জাতিৰ সুৰক্ষা কেতিয়াও সম্ভৱ নহয়।